ইমান ৰাতি সৰিয়হ তলিয়েদি ক'লৈ গৈ আছোঁ বাৰু? হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ব্লগ। আৰু আজি ইয়াত থিয়েটাৰ চাবলৈ যাবৰ কাৰণে ওলাই আছোঁ। আমাৰ গাঁৱৰ ওচৰতে থিয়েটাৰ এখন আহিছে, সেইকাৰণে ভাবিলোঁ যে চাই অহাই যাওক। আৰু এয়া আমি পথাৰৰ মাজে মাজে গৈ আছোঁ, কাৰণ ৰাস্তাইদি গ'লে অলপমান দূৰ হয়, সেইকাৰণে আমি পথাৰ দিয়ে গৈ আছোঁ। আৰু এই টিকেট কাটি পেলাই আমি মানুহ চাই আছোঁ, কিমান আহিছে কিমান নাই। আচলতে আজি অলপ ঠাণ্ডাও, সেইকাৰণে মানুহটো অলপ বাহিৰত কম। আৰু থিয়েটাৰখনৰ নাম হৈছে বিনাপানী থিয়েটাৰ, আৰু মানুহ প্ৰায় ভিতৰত ফুল হৈছে আৰু কিন্তু বিগিন হওঁতে অলপ সময় আছে, সেইকাৰণে ভাবিলোঁ যে পেট পূজাকে কৰা যাওক। আৰু আজি নাটকখনৰ নাম আছিলে মিলনমালা। আৰু শেষত থিয়েটাৰখনৰ কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালোঁ। তেনেহ'লে আজিলৈ আহিলোঁ, বাই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু আপোনালোকে থিয়েটাৰ চাইছে নাই জনাবচোন।